আজি মই অকণমান মাছ কিনিলোঁ, মানে আধা কিলো মাছ হয়, সৰু মাছ হয়। এটা মই কথা ভাবিলোঁ, কাৰণ এই মাছখিনি যেতিয়া আমি ৰাখোঁ বহুত অসুবিধা লাগে বাচিবলৈ। অকল মোৰ বুলি নহয়, সকলোৰে হয়। বিশেষকৈ আমাৰ যিখিনি নিউ জেনেৰেশ্যন ল'ৰা ছোৱালী আছে, মানে ধৰ নতুনকৈ উঠি অহা ছোৱালীবোৰে, নতুনকৈ বিয়া হোৱা ছোৱালীবোৰে বিৰাট অসুবিধা পায় মাছ বাচিবলৈ। সেইকাৰণে মই ভাবিলোঁ আজি এটা সহজ উপায় দেখুৱাওঁ, যিটো আমি ভিতৰতে বেচিনৰ কাষতে বা বেচিনতে বাচিব পাৰোঁ। কেনেকৈ বাচোঁ সেইটো মই দেখাই আছোঁ, আপোনালোকে দেখিয়ে আছে। এটা অনলাইন সেইটো পায়, অনলাইন অৰ্ডাৰ কৰিব পাৰে। আৰু তাৰপিছত এইটো বাকলিটো গুচোৱাৰ পিছতে আমি কেঁচিৰে এনেকৈ এখন কেঁচি লৈ, কেঁচি এনেকুৱা মাছ ধৰ যেনেকুৱা জাবৰবোৰ কাটিবলৈ কেঁচি, এক্সট্ৰা কেঁচি পায়, কিন্তু মই সেইটো কেঁচি লোৱা নাই। মই এনেই নৰ্মেল কেঁচি লৈ আপোনালোকক দেখাইছোঁহে, যে আমি মানে ঠেকাত মানে কাম চলি যায় বুলি কয় যে, মানে সেনেকুৱা কামটো আমাৰ চলি যায়। আৰু নোখোৱাকৈ থাকিব কোনো নালাগে, খাব লাগিব সকলোৱে, যিহেতুকে যেনেকৈ নহওক আমি মানে কিবা এটা কৰি যাতে খাব পাৰোঁ, মানে সেই অসুবিধাটো দূৰ কৰিবলৈ মই এই ভিডিঅ'টো দেখাইছোঁ। এনেকৈ জাবৰবোৰ আপুনি কেঁচিৰে কাটি ল'ব, আৰু কাটি লৈ ধুনীয়াকৈ বাকলিবোৰ গুচাই ল'লোঁ প্ৰথমতে মই। তাৰপিছত এনেকৈ আমি কেঁচিৰে এনেকৈ কাটি দিম। এয়া মই দেখাই আছোঁ, যাতে আপোনালোকে অসুবিধা নাপায়। মাছ নোখোৱাকৈ কোনো থাকিব নালাগে, মাছ বাচিবলৈ অসুবিধা পোৱাৰ কাৰণে। মই ভাবিলোঁ মোৰ ছোৱালী যিহেতুকে আছে, মোৰ ছোৱালীও মাছ বাচিবলৈ টান পায়। ঠিক তেনেকুৱা আনৰো ছোৱালী আছে ধৰক, যিহেতুকে আৰু আমি মাক থাকিলে মাকবোৰে কৰোঁ, কিন্তু পিছত যেতিয়া অইন এখন ঘৰলৈ যাব তেতিয়া আৰু অসুবিধা হ'ব। গতিকে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। সঁচাকৈ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে কমেণ্টত জনাব, আৰু যদি কিবা অসুবিধাও থাকে সেইটো মোক কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া মই প্ৰথমে তাৰপিছত অনলাইন সেইটোৰে মানে দেখালোঁ। এইবাৰ মই এখন চুৰি লৈ দেখাইছোঁ, মানে চবৰে ঘৰত সেইটো নাথাকে। গতিকে সেইকাৰণে মই চুৰিখনেৰে এনেকৈ দেখাইছোঁ। চুৰিৰ আগটোৰে ঘঁহি দিওঁতে বাকলিবোৰ উঠি গ'ল। তাৰপিছত এনেকৈ মই জাবৰবোৰ কাটি দিছোঁ। তাৰপিছত এনেকৈ মই গোটেইখিনি জাবৰ কাটি আৰু মই ধুনীয়াকৈ চাফা কৰি লৈ, এয়া মই তাৰ ঠোঁটটো, মানে ঠোঁট বুলিয়ে ক'ব পাৰি, এইখিনি মই ঠোঁট মানে নহয়, কিবা বেলেগ কয়, সেইটো বাৰু ঠিক আছে, দেখিছে কোনখিনি কাটি আছোঁ। এনেকৈ কাটি গোটেইখিনি ঠিক কৰি লোৱাৰ পিছত আমি ধোৱাটো মই দেখাই দিম বাৰু। একেবাৰে সহজ উপায়। আমাৰ সকলোৰে ঘৰত খৰাহি থাকেই। মাছ ধোৱা খৰাহিটো আপুনি এক্সট্ৰা কৰি ল'ব, পুৰণি যদি আছে। দেখাই আছোঁ মই এনেকৈ। মই তাৰ ভিতৰৰ যিখিনি আমি পেটা বুলি কয়, বা মাছৰ যিখিনি অলাগতিয়াল বস্তু আছে, মই গোটেইখিনি উলিয়াই দিলোঁ। এয়া মই মাছখিনি হৈ গ'ল গোটেইখিনি। এতিয়া মই ঘঁহিম, কাৰণ আমি গোটেইখিনি 100% আমাৰ বাকলি গুচি যোৱা নাই, আমাৰ কমচে কম আৰু অলপ বাকলি থাকি যায়। গতিকে সেইখিনি মই এনেকৈ খৰাহিটোত যেতিয়া ঘঁহি দিম, খৰাহিটো পুৰণি হয়, মোৰ আগতে ইউজ কৰা হয়। আৰু মই ইয়াক অলপ জুইত যেতিয়া মাছ শুকাবলৈ দিছিলোঁ, অকণমান জ্বলিছে, সেইটোৰে মই ঘঁহি ল'লোঁ। নেক্সট আমি প্লাষ্টিকৰ খৰাহিৰেও কৰিব পাৰোঁ, বা বাঁহৰ খৰাহিৰেও কৰিব পাৰোঁ। মই দেখাইছোঁ মাত্ৰ, আপোনালোকে যাতে কোনো অসুবিধা নাপায়। এনেকৈয়ে হাতেৰে ধৰি যদি মাছ ধুব পৰা যায়, মানে আমি যেনেকৈ বাচন ধোৱাৰ দৰে, ঠিক তেনেকৈ। এয়া মই শুকাবলৈ অকণমান দিছোঁ, ভালদৰে ধুইছোঁ মাছখিনি চৰিয়াত পেলাই। তাৰপিছত মই এতিয়া হালধি নিমখ সানি গোটেইখিনি মই সানি ল'ম, জিৰা গুড়ি এনেকৈ দি গোটেইখিনি সানি লোৱাৰ পিছত মই তেল বহাই দিছোঁ। তেল গৰম হৈ আছে। এয়া আমাৰ তেল গৰম হ'লে মই এতিয়া মাছখিনি দি দিম। ধুনীয়াকৈ এটা এটাকৈ পেলাই দিব, যাতে গোটেইখিনি একেলগে দিব নালাগে, মানে ঠিক নহয়, মানে অলপ অলপ জাগাটো কেনেকৈ মিলে। মই দুবাৰ ভাজিম, এবাৰ প্ৰথমতে অলপ দি লৈ ভাজি ল'ম, নেক্সটবাৰ আকৌ দিম। তেনেকৈ মই ভাজি ল'ম। গোটেইখিনি দিলে আৰু লাগি ধৰিলে লৰাবলৈ অসুবিধা হয়। অলপ পাতল পাতলকৈ দিছোঁ। এয়া মাছ ভজা হৈ গ'ল, চাই লওক ধুনীয়া কালাৰ আহিছে। এনেকৈ ভাজিলে আপুনি চব্জিৰ লগত দিও খাব পাৰে, বা গ্ৰেভি কৰিও খাব পাৰে, আৰু এনেয়ে চব্জি থাকিলে বা দাইল থাকিলে তাৰে লগত দুই এটা কৰিও খাব পাৰে। আৰু বহু দিনলৈ আপুনি ভাবিলে আপুনি এসপ্তাহলৈও ৰাখিব পাৰে। মোৰ ভিডিঅ'টো ফ্ৰেণ্ডছ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।